পাৱে পৰিহৰি কৰো শুকাতৰি প্ৰাণ ৰাখবি মূৰ বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন নাৰহে মূৰ জীৱন নাৰহে মূৰ। কবি কমল বৈশ্যৰ কবিতা মানুহ হোৱাৰ আখৰা পাঠ মনোজ বৈশ্য। ঈশ্বৰৰ চৰণত আপুনি আপোনাৰ ভালৰ বাবে মূৰ দুৱাইছে, আনফালে অনাকাংক্ষিত উকা পদূলিত বিয়পিব পাৰে কেঁচা তেজৰ কেঁচেমা কেঁচেম গোন্ধ। তালৈ কিন্তু ভ্ৰক্ষেপ নাই আপোনাৰ। সৰীসৃপৰ দৰে আপুনি বগুৱা বাই তেজবোৰ চুহি চুহি খাইছে আৰু আমাৰ মাজতেই বিলাই দিছে। দাতা কৰ্ণ বাবেই হয়তো আপোনাৰ নামত ডাঙৰ ডাঙৰ নাম ফলকবোৰ আঁৰি দিয়া হৈছে। শুনিব নিবিচাৰিলেও আপোনাৰ ছত্ৰ ছায়াতে বাৰে বাৰে খেদি ফুৰেহি অবাঞ্ছিত শব্দটোৱে। মা ভনীহঁতৰ যন্ত্ৰণাকাতৰ হুমুনিয়া। আমিও স্বাধীন দেশৰ সপোন পিয়াহী গান। হে ঈশ্বৰ, ন্যায়ৰ সৰ্বোচ্চতাত থাকিও কিয় ইমান নিৰ্লিপ্ত ভূমিকা তোমাৰ? উদ্ধতসকলৰ বাবেওতো একেই মৰণ নামৰ নদীখন বয়। মৃত্যুৰ বাবেই যদি জীৱন, দুদিনীয়া জীৱন মায়াত অৰাজকতাৰ বীজ সিঁচি কিয় গঢ়া মানৱ ৰূপী দানৱ?